কথা কিয় ভাবিব লাগে সি আছে তাৰ জেগাত থিয়া দি আপুনিও যে আৰু কিবা এটা কৰি ভালকে নুশুনে আগতে কথাখিনি শুনি লচোন দে কওঁ আমি নোৱাৰি কিমান দিনে কাছা হাতত থাকিম গাঁৱত দেখছা চবে বাকাৰ ঘৰ বনাইছিল দেখছা চবৰে বাকাৰ ঘৰ আমাৰ বাহিৰে সেইকাৰণে কৈছো আমাৰ অলপ ঘৰটোৰ বিষয়ে ভাবচোন তাতে আৰু আমাৰ চেতনাটো ডাঙৰ হৈ আহিছে আজি বোধে কালি আৰু চাবা আহিব মইনো ক'ত বহিবা দিম তুমি আৰু এলা টেনশ্যন নলবিচোন কিবা এটা কৰিম দে মই আৰু চেতনৰ বাবে টেনশ্যন ল'বা নালাগে দেই তাইৰ বিয়াৰ কাৰণে বহুত দিন আছে মোৰ কলজিয়াৰ টুকুৰাটোত মান পটকে বিয়া দিম আৰু ঘৰৰ কথাটো কওঁ কাঁচা হলিও পকা হলিও ঘৰটো যদি ঘৰৰ দৰে হয় ঘৰৰ মানুহবিলাক যদি ঘৰৰ মানুহবিলাক নিচিনাই হয় তেতিয়া মানুহ নিজে আহিব এই ঘৰ দুৱাৰ অট্টালিকা চাই ভাল মানুহ নাহে যদি আমাৰ চেতনক বিয়া কৰিব আহে সেই মানুহে আমাৰ ঘৰ দুৱাৰ নাচে চাব কেৱল মানুহৰ মনবোৰ তাইক আৰু তাইৰ মনটো যদি ভাল মানুহ হয় বুজিলা সেইটো কথা হয় অৱশ্যে আৰু মই হাজিৰা কামলা কৰি কিবাকে চলি আছো কালিতো মই বনালোৱে পাকা ঘৰটো হাজিৰা কৰি যি 4 টকা পাওঁ ঘৰৰ খৰচতে শেষ হৈ যায় আজিকালি সত্যৰ ধনেৰে একো কৰিব নোৱাৰি আজিকালি কলা ধন লাগিব তেতিয়াহে কিবা কৰিব পাৰিবি হয় নেকি তেতিয়াহ'লে আপুনি এটা কাম কৰিব আপুনি কাম কৰি অহা পইচাখিনি মোৰ হাততে দিব কিয় দিম কাপোৰ ল'বা নহয় দেখোন কলাক বোলে আজিৰ দিনত উন্নতি হ'ব লাগিলে ধন লাগে বুলি তে নহয় তে কি তাকেইতো এইকাৰণে মই ভাবছো কি আপুনি যদি মোক টকাকেইটা দে আৰু সেই টকাকেইটা মই চিৰ কাজাল দি কলা কৰিব খুজিছো হয় নেকি বেটি আৰু তেতিয়া সেই পইচাৰে কোনো কৰিব পাৰিম নহয় নে টেমাত মাল নহয় কলা ধন মানে সেই দেখছি কাজাৰ লগা ধনৰ কথা কোৱা নাই তে কি আইকনিক কাজালৰ কথা কৈছে তোক বুজাব নোৱাৰো দে মই যাওঁ কামত মোৰ দেৰি হৈছে আৰু এই চেতনা উঠছি নে উঠা নাই তাইক কিবা এটা দি খাবা মই যাওঁ কামত দেখোন ডেস্কেট কাজাল নহয় বুলিও ক'লা আৰু আইকনিক কাজাল বুলিও নহয় বুলি ক'লা তে কি কাজাল হ'ব পাৰে যি কাজালেৰে ধন কলা কৰিব পাৰি কিবা দামী কাজালে ভাল পাই দে আমাৰ আৰু যোগ্য নাই নে সেই কাজাল দে সেইকাৰণে নকলা ভাল পাই দে কোৱা চেতনা চেতনা উঠা নাই পালেজি খানা নেহি তকলে খানা নেহি মোকে দি থৈ ছাগলী এলা কি গান গা আছা উঠি পেলাই যে মুখ ধোৱা লাগে নাজনা নেকি এনে কথা বাথৰুম সিংগাৰটো ইণ্ডিয়া ৰাইডত যাম বুলি ভাবিছা নেকি নহয় মম পুৱা উঠি পেলাই গান চান গিলা মাতি থাকিব লাগে গলটো খুৰীয়া হয় যেতিয়া মোৰ খং উঠলি তোক কেংকে উঠা নাযাব আৰু সিংকে উঠলি তই কি মোক নামৰিবি নেকি নামৰাতে কি কৰিম কলাত লৈ নিচুৱনি দিব লাগিব নেকি সেইকাৰণেতো কৈছো যেতিয়া মই গান চান মাৰিম তেতিয়া মোৰ গলটো খুৰীয়াই দেখিব খঙত কলিও খুৰীয়াকে আনিব আৰু তই শুনি ভাল পাবি আৰু মোৰ মাৰকেইটাও বেছি যাব তই হয় নেকি তেতিয়াহ'লে তই ৰিহাৰ্চেল কৰি নকৰো আৰু মোৰ ৰিহাৰ্চেল হৈ গেল এতিয়া মই চাহ খাব লাগে এতিয়া মই চাহ খাওয়া টাইম মোক চাহ দি হয় নেকি নিতা বিছনা পৰা উঠি তোক চাহ লাগে চাহাৰ আগতে থপৰাটো ধুইয়া আৰু আগে পিছে চাহ য'ত থাকে তাতে আছে যে এনেকৈ চাহৰ বাটেটো হৰাব কেমান আৰু পানী দি থৈ চৰ্দি লাগি যাব আজি থুপে দিয়ে ধৰা ইমান থাকে দেখাইছো এই পুচকিটো বা কি কৰিছে ঘৰটোত আই বেৰে নাই
এখানটি টাইমত যেন খেলবা লাগে তাই আজনে সদায় সদায় তাইক মাতিয়ে যাব লাগে চেতনা তাই আইছা মোৰ অলপ দেৰি হ'ল দে হয় নেকি তোর অলপ দেরি না পুরা 1.5 মিনিটে লেট করছে চেতনা কি করবি আর মোর যে ঘুরি চুরি নাই কে মই দিয়া ঘুরিতে তই কি করলি তোক যে মই জন্ম পানতে ঘুরি কি বিষ্ণু কি করছে চেতনা সিটো ঘুরিতে একলগে থাকব নেকি তাতে আৰু প্লাষ্টিকৰ ঘুরি মাইল আসনা ব্যাপারটা বেশি ফেলছি বদাই বুঝকি সেই ঘুরিটো সস্তাত বস্তাত ভরে ফেলে বেচলি তোক মই ঘুরিটো এনে দিয়া নাছিলো তই ইয়াতে টাইমত খেলবা আহিবা পাৰা সেইকাৰণে দিছিলো তই কিন্তু মোৰ দিলটো ভাঙি ফেললি খুচকি আকৌ নহয় দে চেতনা ডেন্দ্ৰাত আঠাই দি জৰা লগাই দিম হ'ব না বদে কালি লৈ আনবি কিন্তু নলপাই দিলটো টাবুটা দিলটো কবা প্ৰত্যেক পিছত বিচৰি ফুৰিব লাগিব মই অকলা ধাবা উঠি নাখাওঁ তোকো খুৱাম আনিম দে সূতা কাটি হলেও ডেন্দ্ৰাত আঠা আনি দিম তোক ফুচকি থাকাতে তই টেনশ্যন ল'বা নালাগে আজিকালি চামেলি খেলবা নাই কেনো চেতনা তাইৰ কথা নকবি আৰু তাই আৰু খেলা ধূলাৰ পৰাই প্ৰমোশ্যন পাই গৈছি কি প্ৰমোশ্যন হ'ল তাইৰ কি প্ৰমোশ্যন মানে তাইক বাপেকে মোবাইল দিছি তাই সেইকাৰণে খেলা ধূলা কৰা বাদ দিছি তাই আমাৰ লগত নেলখে বোলে তাই বোলে মোবাইলটোতে খেলি থাকিব কি খেলব মোবাইলটোত তাইক মোবাইলটোত ধৰব নেকি যেতিয়া মোবাইলটোত খেলবা লগা হয় সোমাই যাব নালাগে মোবাইলটোত আঙলিকেইটা দিয়ে খেলি থাকিব পাৰি কিন্তু ইমান সৰুতে মোবাইল ব্যৱহাৰ কৰা ভাল জানো আমাৰ মায়ে কৈছি সৰু ছোৱালীগিলাই বোলে মোবাইলৰ পৰা দূৰত থাকিব লাগে হুচকি তন্দৰ খুৰী মায়ে ঠিক কথাই কৈছি কাৰণ মোবাইলটোত ভাল বেয়া বস্তু চব আহে আমি যদি সেই বস্তুবোৰ চাই থাকোঁ আমাৰ মনবিলাকো বেয়া হৈ যাব আৰু আমাৰ পঢ়াৰ ফালে গুৰুত্বই নহ'ব লগতে আমাৰ চকুও বেয়া হ'ব সেইবাবে সৰু ছোৱালীগিলা মোবাইলৰ পৰা দূৰত থাকিব লাগে আৰু আজৰি সময়ত খেলা ধূলা কৰিব লাগে চেতনা তই কিন্তু ভাল কথাই কৈছা কাৰণ এইটো বয়সত আমি খেলা ধূলা কৰাই বয়স আৰু আমি মোবাইলৰ পৰা দূৰত থাকিব লাগে আৰু আমি বন্ধু বান্ধৱীৰ লগত খেলা ধূলা কৰিব লাগে আৰু যেতিয়া আমি ডাঙৰ হ'ম এই দিনবোৰ তেতিয়া মনত কৰিব পাৰিম ফূৰ্তি কৰিব পাৰিম তাকেইতো মোবাইলবোৰে তো আমাৰ দৰে সৰু ছোৱালীগিলাক শৈশৱকাল খাই পেলছি ফুচকি আৰু আপোনালোককো কৈছোঁ সৰু ছোৱালীবিলাক মোবাইলৰ পৰা দূৰত ৰাখক আৰু আজৰি সময়ত খেলা খেলিব দিয়ক য'ত আমি সান্দক মাতিব যাওঁ